তেজপুৰ বিশ্ববিদ্যালয়ত পৰিৱেশ নষ্ট কৰাৰ আঁৰত কোন? বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচিছিল কোনে? আজি কিছুমান বামপন্থীৰ কলা অধ্যায় ফাদিল কৰিম। বামপন্থী বীৰেন দাস, কুসুম কুমাৰ বনিয়া, গৌতম শৰ্মাৰ গেঙে কংগ্ৰেছী নেতাসকলৰ সৈতে মিলি লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ নষ্ট কৰিবলৈ আৰু উপাচাৰ্যৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচি আছিল, যাৰ উৎখাত ইতিমধ্যেই হৈ পৰিছে। জুবিন গাৰ্গৰ দুখজনক মৃত্যুক লাভৰ বাবে প্ৰথমেই ছাত্ৰ ছাত্ৰীসকলক উচতনি দিয়া হৈছিল আৰু তাৰ পিছত কংগ্ৰেছী নেতাসকলৰ সৈতে যোগাযোগ কৰি তদন্ত ৰচোৱা হৈছিল। তদন্তক প্ৰভাৱিত কৰিবলৈ লোকসভাত কংগ্ৰেছৰ উপনেতা গৌৰৱ গগৈয়ে নিজেই তেজপুৰ বিশ্ববিদ্যালয়লৈ আহি বহি পৰিছিল। গৌৰৱ গগৈ ইয়াতে নাথাকিল। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ লিখি তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা আন্দোলনত হস্তক্ষেপ কৰিবলৈ দাবী উত্থাপন কৰিছে। ইয়াৰ আগতে অসম বিধানসভাত প্ৰতিপক্ষৰ নেতা দেৱব্ৰত শইকীয়াই ৰাজ্যপালক পত্ৰ লিখি আছিল। তাৰ পিছত বামপন্থী গেং আহিল নিজৰ আসল উদ্দেশ্যত আৰু চন্দন গোস্বামীক ৰেজিষ্ট্ৰাৰ হিচাপে নিযুক্তি কৰিবলৈ প্ৰস্তাৱ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ শম্ভুনাথ সিংহৰ ওচৰত প্ৰেৰণ কৰিলে, যাক উপাচাৰ্যই বেআইনী বুলি জনাই খাৰিজ কৰি দিলে। কিন্তু বামপন্থী আৰু কংগ্ৰেছী গেং পুনৰ চন্দন গোস্বামীক উপাচাৰ্যৰ অনুমতি নলৈ বেআইনীভাৱে নিজৰ ৰেজিষ্ট্ৰাৰ হিচাপে ঘোষণা কৰি দিলে। এই গেংটোক লাগে যে চৰকাৰী পদত নিযুক্তি আন্দোলনৰ মাধ্যমেৰে হয়। ইয়াৰ পৰা স্পষ্ট যে এই আন্দোলন এটা নাটক আছিল। মূলতে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক পদত নিজৰ লোকসকলক বহুৱাবলৈ উপাচাৰ্যৰ ওচৰত চাপ সৃষ্টি কৰিবলৈ এই আন্দোলন চলোৱা হৈছিল, য'ত ছাত্ৰ ছাত্ৰী আৰু জুবিন গাৰ্গক বিনা কাৰণতেই ব্যৱহাৰ কৰা হৈছিল।